নমস্কাৰ, মই ডক্টৰ আবুল হুছেইন, আয়ুৰ্বেদিক চিকিৎসক। আপোনালোকে চাইছে সম্পূৰ্ণ নিৰাময়। তো আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু হৈছে যে আপুনি কেনেকৈ অতি সহজতে বা তাৎক্ষণিকভাৱে আপুনি জনশক্তি বৃদ্ধি কৰিব পাৰিব। আৰু এনেকুৱা তিনিটা খাদ্য আছে যোন তিনিটা খাদ্য খালে আপোনাৰ জনশক্তি অতি সহজতে বৃদ্ধি পাব, আৰু সেই তিনিটা খাদ্য অতি সহজলভ্য, সকলোতে উপলব্ধ। গতিকে আজি মই এই ভিডিঅ'টোত এই তিনিটা খাদ্যৰ বিষয়ত আলোচনা কৰিম। যদি মোৰ এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু পৰৱৰ্তী সময়ত এনেধৰণৰ নতুন নতুন ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো টিপি দিব। তো চাওক, আজি যোনটো মূল বিষয়বস্তু হৈছে আপুনি যৌন শক্তি কেনেকৈ বৃদ্ধি কৰিব। জনশক্তি বুলি মই যোনটো আপোনালোকক বুজাব বিচাৰিছোঁ সেইটো হৈছে আপোনাৰ লিংগৰ দৃঢ়তা বা লিংগৰ টাইটনেছ। আপুনি যদি এই তিনিটা খাদ্য খায় তেতিয়াহ'লে আপোনাৰ লিংগৰ টাইটনেছ বৃদ্ধি পাব, বা আপোনাৰ মানে যোনটো যৌন মিলনৰ সময়সীমা, এই যৌন মিলনৰ সময়সীমাটো বৃদ্ধি পাব। নেক্সট আপোনাৰ যোনটো আপোনাৰ যৌন মিলনৰ প্ৰতি যোনটো আকাংক্ষা, যোনটো আপোনাৰ উত্তেজনা, এই উত্তেজনাটো বৃদ্ধি পাব। কি সেই তিনিটা খাদ্য, বলক আমি আলোচনা কৰোঁ। প্ৰথম খাদ্যটো হৈছে আপোনাৰ যোনটো খাদ্য গোটেই বিশ্বজুৰি ফেমাছ, সেই খাদ্যটো হৈছে আপোনাৰ কণীৰ কুহুম। যদি আপোনাৰ কোনো ধৰণৰ মানসিক বা শাৰীৰিকভাৱে যদি কোনো প্ৰব্লেম নাথাকে, যদি আপুনি কেঁচা কণীৰ কুহুমটো খাব পাৰে, কেঁচা কণীৰ কুহুমটো যদি আপুনি খাব পাৰে তেতিয়াহ'লে আপুনি যথেষ্ট পৰিমাণে এটা ভাল ৰিজাল্ট পাব। যদি আপোনাৰ কেঁচা কণী খোৱাত প্ৰব্লেম হয় তেতিয়াহ'লে আপুনি হাফ বইল কৰিও খাব পাৰে, বা যদি তেনেকৈও যদি আপোনাৰ খাব মানে প্ৰব্লেম হয় তেতিয়াহ'লে আপুনি কণীৰ পোচ বনাই তেনেকৈও খাব পাৰে। কিন্তু যদি আপুনি মানে কণীটো খাই, হাঁহৰ কণীটো যথেষ্ট পৰিমাণে ভাল এটা ৰিজাল্ট মানে দেখা যায়। যদি আপোনাৰ হাঁহৰটো উপলব্ধ নাথাকে, আপুনি মুৰ্গী বা পাৰ চৰাই আছে বা কোৱেল বাৰ্ড আছে, যিকোনো মুৰ্গীৰ কণী আপুনি খাব পাৰে। আৰু যদি এই কণীটো আপুনি যদি প্ৰতিদিনে খায়, কি হ'ব, আমাৰ যোনটো মেল ছেক্স হৰমন থাকে টেষ্টোষ্টেৰন, এই টেষ্টোষ্টেৰনৰ লেভেলটো বহুত বেছি পৰিমাণে বঢ়াই দিয়ে, যোনটো আপোনাক মানে যৌন মিলনৰ সময়সীমা বৃদ্ধিত বা যৌন মিলনৰ যোনটো আকাংক্ষা আছে সেইটো বৃদ্ধি কৰাত সহায় কৰিব। 2 নম্বৰ খাদ্য, 2 নম্বৰ খাদ্যটো হৈছে আপোনাৰ মধু বা হানি। মধু খালে যে এটা আপোনাৰ মানে তাৎক্ষণিক ৰিজাল্ট পাব, সেইটো মই আপোনাক মুখেৰে ক'লে আপুনি বুজি নাপাব। যদি খায় তেতিয়াহে আপুনি ৰিজাল্টটো অনুভৱ কৰিব পাৰিব। মধুত কি থাকে, যথেষ্ট পৰিমাণে গ্লুক'জ থাকে, ফ্ৰুক্টোজ থাকে। আৰু এটা কথা আপোনালোকে মনত ৰাখিব যে আমাৰ যে ব্ৰেইন আছে, মগজু আছে, এই মগজুৰ যোনবিলাক নিউৰন আছে, চেল আছে, এই চেলবিলাকৰ মেইন খাদ্য হৈছে আপোনাৰ গ্লুক'জ। আৰু আমাৰ ব্ৰেইনে এই গ্লুক'জৰ বাহিৰে একো বুজি নাপায়। আৰু এই গ্লুক'জে কি কৰে, আমাৰ যোনবিলাক মানে নিউৰন আছে, যোনবিলাক চেল আছে, এই চেলবিলাকক শক্তি যোগায়, সুস্থ সবল কৰি ৰখাত সহায় কৰে। গতিকে আপুনি যদি প্ৰতিদিন এই মধু পান কৰে তেতিয়াহ'লে যৌন মিলনৰ প্ৰতি বেলেগ এটা শক্তি আহি যাব। আৰু যোনসকলে মানে হেৰি আছে, অলপ দুৰ্বল আছে, তেওঁলোকে এই মধু যদি ৰেগুলাৰ যদি খায় তেতিয়াহ'লে যৌন মিলনৰ আগতো শক্তি পাব, যৌন মিলনৰ পিছতো শক্তি পাব। আৰু মধু খাওঁতে এটা কথা সাৱধান, সদায় চেষ্টা কৰিব লোকেল যোনটো পিয়'ৰ মধু আছে সেই মধুটো খাবলৈ, তেতিয়াহে আপুনি অৰিজিনেল ৰিজাল্টটো আপুনি অনুভৱ কৰিব। যদি কিনা মধুটো আপুনি যদি ব্যৱহাৰ কৰে তেতিয়াহ'লে ৰিজাল্ট সিমান এটা ঠিক হ'ব বুলি মই আশা নকৰোঁ। গতিকে যিমান পাৰে আপোনালোকে এই মানে লোকেল মধুটো খাব চেষ্টা কৰিব। 3 নম্বৰ লাষ্ট খাদ্য, যাক আমি মানে ছেক্সুৱেল বুষ্টাৰ বুলি কওঁ, সেই খাদ্যটো হৈছে আপোনাৰ মিল্ক শ্বেক। মিল্ক শ্বেকটো আপুনি কেনেকৈ বনাব, মই আপোনাক সেই আইটেমকেইটা কৈ আছোঁ। কাজু বাদাম আছে, কাজু বাদাম ল'ব। তাৰপিছত কাঠবাদাম আছে, আৰু এটা আছে পিস্তা বাদাম। এই 3টা বাদাম লগতে আপোনাৰ মানে খাদ্যৰ চাহিদা অনুযায়ী আপুনি কল ল'ব। এই 4টা আইটেম আপুনি একেলগে লৈ এটা গ্ৰাইণ্ডাৰ মেচিনত ভালকৈ মিক্সাৰ বনাই, তাতে গাখীৰ এড কৰি, যিকোনো গাখীৰ হওক, ম'হৰে হওক বা গৰু বা ছাগলী, যিকোনো দুধ হওক, বা পেকেট গাখীৰ হ'লে হৈ যাব, কোনো তাতে হেৰি নাই। আপুনি এই 4টা মিশ্ৰণৰ সৈতে গাখীৰ এড কৰি যদি আপুনি প্ৰতিদিন সেৱন কৰে তেতিয়াহ'লে চাব আপোনাৰ এই যৌন মিলনৰ যোনটো সমস্যা, এই সমস্যাটো গোটেই জীৱনৰ কাৰণে গুচি যাব। আৰু আপুনি যে এটা ইনষ্টেণ্ট শক্তি পাব, গাত যোনটো বল পাব, সেইটো তেতিয়াহে অনুভৱ কৰিব পাৰিব যেতিয়া আপুনি এই খাদ্যবিলাক গ্ৰহণ কৰিব। গতিকে আজিৰ ভিডিঅ'টো ইমানতে আছিল।
আৰু পৰৱৰ্তী ভিডিঅ'টো কোনটো টপিকৰ ওপৰত বনাম আপোনালোকে নিশ্চয় কমেণ্ট বক্সত মন্তব্য দিব আৰু যদি কাৰোবাৰ কিবা ক'ব লগা আছে তেতিয়াহ'লে মোৰ ইনষ্টাগ্ৰাম ID ডেছক্ৰিপশ্যনত দি দিম যদি কিবা সুধিব আছে তাতে সুধিব পাৰিব ধন্যবাদ